মই মামি মোৰ চৌকাৰ আন এটা ৰেচিপিলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি চিকেন ললিপপৰ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। বনাবলৈ একেবাৰে সহজ, ভিডিঅ'টো চাই গম পাবই। ঘৰুৱাভাৱে বনাইছোঁ যদিও ৰেষ্টুৰেণ্টৰ সোৱাদ পাব আৰু দেখিবলৈও একেবাৰে ৰেষ্টুৰেণ্টৰ পৰা যেন অৰ্ডাৰ কৰি আনিছোঁ তেনেকুৱা নিচিনা হৈছে, নহয়নে? ঠিক আছে, আহক আজি আমি ঘৰতে চিকেন ললিপপ বনাই খাওঁ। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটাই অনুৰোধ, যিসকল নতুন দৰ্শক মোৰ চেনেলৰ, আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু যিসকলে ইতিমধ্যেই কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। চিকেন ললিপপৰ বাবে মই প্ৰথমতে লৈছোঁ চিকেন উইংছ। ব্ৰইলাৰ চিকেনৰ যিখিনি ডেউকা সেইখিনি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে দীঘলকৈ দিয়ে এনেকৈ ভাঙি ল'ব পাৰে আৰু ললিপপৰ ডিজাইন দি ল'ব পাৰে। মই ঘৰতে খাম কাৰণে ললিপপৰ ডিজাইন নিদিওঁ, বহুত কাম বাঢ়ে, কিন্তু কেনেকৈ ডিজাইন দিব লাগে মই এটা দেখুৱাই দিছোঁ। দীঘল ডেউকাখন দুটুকুৰা কৰি ল'ব জইনটোতে আৰু মন কৰিছে চাগৈ ক্ষীণ অংশ ফালে চুৰিখন ভৰাই দিব আৰু মাংসখিনি নিজে নিজে এৰাই আহে। এয়া চাওক, অকণমান কটাৰীয়ে চুচি দিলে গোটেই মাংসখিনি লুটি খাই আহে। লুটি খাই হাতেৰে গোল কৰি দিব আৰু দুডাল অকণমানি হাড় থাকে, তাৰে এডাল এৰুৱাই দিব। আৰু এয়া চাওক, তলৰ মাংসখিনি মই গোল কৰি দিলোঁ, এইটো ললিপপ হৈ গ'ল। কিন্তু এইখিনি কাম কৰিবলৈ অলপ দেৰি লাগে, সেইকাৰণে মই ডিজাইন নিদিয়াকৈ বনাম আৰু টেষ্টটো যিহেতু একেই থাকিব। প্ৰথমতে মই ইয়াত দিছোঁ জোখত নিমখ, হালধি, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচতকৈ অকণমান কম গৰম মছলা, 1 চামুচতকৈ অকণমান কম জিৰা গুড়ি দিছোঁ আৰু মই দিম কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ। ইয়াত ৰংটো বেছি হয় কিন্তু জ্বলা কম হয়। প্ৰায় মই 3 চামুচমান দিছোঁ ইয়াত আৰু এটা কণী ভাঙি দিছোঁ। আটাইখিনি ভালকৈ অলপ মোহাৰি সানিলোঁ মই। কণী দিলে মচমচীয়া হয় আৰু ভিতৰখিনি অলপমান জুচি হয়। এয়া মই কণী আৰু মছলাখিনি ভালকৈ সানি ল'লোঁ আৰু এতিয়া ইয়াত দিম মই প্ৰায় 3 চামুচমান কৰ্ণফ্ল'ৰ। মোৰ পেকেটটোত কম আছিলে কাৰণে আন্দাজ কৰি দি দিছোঁ গোটেইখিনি, বাকী প্ৰায় 3 চামুচমানেই হ'ব। আৰু দিছোঁ লগত সম পৰিমাণৰ ময়দা। আপোনালোকে পিঠাগুড়িও দিব পাৰে, পিঠাগুড়ি দিলে বেছিহে ভাল, বেছি মচমচীয়া হয়। গতিকে ময়দা নাইবা পিঠাগুড়ি ব্যৱহাৰ কৰিব লাগে, কিন্তু লগত অলপমান কৰ্ণফ্ল'ৰ দিলে ভাল। যদি কৰ্ণফ্ল'ৰ নাথাকে স্কিপ কৰিব পাৰে। যিহেতু আমি ঘৰতেহে খাম, ৰেষ্টুৰেণ্ট ষ্টাইল নহ'লেও হ'ব, কিন্তু জুতি একেই পাব। ভালকৈ মই মছলাখিনি মিলাই সানি লৈছোঁ, অৰ্থাৎ মেৰিনেট কৰি লৈছোঁ আৰু প্ৰায় 1 ঘণ্টামান মই ঢাকি ৰাখিম। আগদিনাখনে কৰি থ'লেতো আৰুৱে ভাল হয়। আৰু এতিয়া মই কেৰাহীত তেল গৰম কৰি ল'ম। অলপ তেল সৰহকৈ দিছোঁ কাৰণ মোৰ চিকেন সৰহকৈ আছে আৰু মই অলপমান সৰহকৈ দি ভাজিম। তেল গৰম হ'ল, এতিয়া ইয়াত এপিচ এপিচকৈ মই চিকেনখিনি দি দিছোঁ। তেল গৰম হ'লত মই গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ, যাতে মাংসখিনি সুন্দৰকৈ সিজে, বাহিৰটো মচমচীয়া হয় আৰু ভিতৰখিনিও কোমল হৈ থাকে। প্ৰায় 5 মিনিটমান কম জুইত ভজাৰ পিছত মই ইলুটি শিলুটি কৰি দিছোঁ। এনেকৈয়ে প্ৰায় চিকেনখিনি সিজালৈকে আৰু বাহিৰটো মচমচীয়া হোৱাকৈ ভাজিব লাগিব। আকৌ এবাৰ কৈ থওঁ আপোনালোকক, ল' ফ্লেমত ভাজিব, তেতিয়া সুন্দৰকৈ ভিতৰলৈকে সিজি যাব। এয়া চিকেন ললিপপ হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আকৌ টমেট' চচ বা নিজে বনোৱা চচ দি হ'লেও লেটিয়াই ল'ব পাৰে, অলপ জুচি লাগে খাবলৈ। কিন্তু মই ড্ৰাই কৰি পেলাই পৰিৱেশন কৰিম। এনেকৈ বাকীখিনি চিকেনো মই ভাজি ল'ম। মোৰ এই ৰেচিপিটো আজি আপোনালোকৰ পচন্দ হ'ল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। খুব সহজতে হোৱা এটা টেষ্টি ৰেচিপি। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।